নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো সকলোলৈকে আৰু আজি আমি লগে ভাগে এসাঁজ খাবলৈ ওলাইছো দিচাংমুখলৈ বুলি গতিকে ভিডিঅটো আৰম্ভ কৰো ঘৰৰ পৰা দিচাংমুখলৈ বুলি এয়া ওলাই আহি আছো আৰু পোন প্ৰথমে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা থাকিল এয়া আমি দিচাংমুখ আহি পাই দিচাঙৰ কাষে কাষে আহি ব্ৰহ্মপুত্ৰই পালোহি আৰু আজি আমি ব্ৰহ্মপুত্ৰৰ পাৰতে খাম আৰু এইফালে চাব পাই আমাৰ পাৰ্টিৰ সকলো ৰাইজ আহি পাই গলহি আৰু এইখিনি জেগাই ঠিক কৰি লোৱা হ'ল পিকনিক খাবৰ কাৰণে তাৰ পাছত আকৌ এয়া মই পিয়াজ কটাত লাগিছো আৰু এইফালে গৰাকী বয়ে পাচলি কটাত লাগিছে এয়া আকৌ প্ৰদীপ দাই ব্ৰেকফাষ্ট কৰি আছে প্ৰদীপ দাক পিছে সকলোৱে চিনিয়ে পায় নিউজত দেখিয়ে থাকে আৰু এইফালে বাচ্চা পাৰ্টি কেইটাই দেখিছেনে পুৰা ব্ৰেকফাষ্ট ৰেডি কৰি আছে সকলোৰে কাৰণে এয়া আকৌ বয়ে চাহ ওলাইছে চাহত পিছে ব্ৰেড কণী মিঠাই আছিলে আৰু এয়া মই চাহ খাব লৈছো চাহ পিছে ইয়াত বনোৱা নহয় দেই বয়ে ঘৰৰ পৰাই বনাই লৈ আহিছে আৰু এয়া দেখিছেনে সকলোৱে একেলগে চাহ নাস্তা কৰি লৈছো এতিয়া আহি গলো খানা বনাবৰ কাৰণে এইফালে দেখিছেনে গেছ জ্বলাই কেৰাহী পাতি দিলো আৰু এয়া মই পিয়াজ ভাজি আছো ইমান যে বতাহ মাৰি আছে নহয় পিছে মই কি বনাব লৈছো দেখাই লৈছো ৰব এয়া দেখিছেনে খাচীৰ মাংসখিনি মই পাতি দিলো আনফালে আকৌ বয়ে এয়া তেলত ৰঙাকে মাছ ভাজি আছে মাছৰ তৰকাৰীখিনি বনাবৰ কাৰণে বিলাহী ফুলকবি মটৰ পিঁয়াজ ধনিয়া পাত সকলোখিনি কাটি লোৱা হ'ল আৰু এইফালে মই পিঁয়াজ ভাজি আছো মাছৰ তৰকাৰীখিনি পাতিবৰ কাৰণে পিঁয়াজখিনি ভজাৰ পাছত এতিয়া আকৌ পাচলিখিনি দি দিলো পাচলিখিনি অলপ সময় সিজাৰ পাছতে এয়া বিলাহীখিনি দিছো বিলাহীখিনিও দিয়াৰ পাছত যেতিয়া আটাইখিনি পাচলি সিজি গ'ল তাৰ ওপৰত দিব লৈছো এয়া ভাজি থোৱা মাছকেইডোখৰ দি দিয়াৰ পাছত মাছৰ তৰকাৰীখন প্ৰায় হৈয়ে গ'ল তাৰ ওপৰত অলপমান ধনিয়া পাত দি দিছো ধনিয়া পাত দি দিলে দুগুণ সোৱাদ হৈ যায় তৰকাৰীখন মাটনখিনি কেৰাহীত অলপ সময় মজাই তাৰ পাছত কুকাৰত দি হুইচেল দুটামান মৰাই ললো আৰু মাটনখিনি পিছে কেনেকুৱা দেখিছে কমেণ্ট এটা কৰিবচোন আৰু এতিয়া মাছ মাংস দুয়োটা হৈ গ'ল মোৰ বনোৱা তাৰ পাছত আকৌ এয়া আহি গলো বাচ্চা পাৰ্টি কেইটা ওচৰলে আহি পিছে তিনিওটাই কমলা আৰু চিপছ খাই ললো এয়া অকমানটো পিছে বিৰাট মৰম লগা আৰু খুব ঠাণ্ডা একেবাৰে শেষত বনাবলৈ লৈছো পোলাওখিনি এয়া পোলাওৰ কাৰণে পিঁয়াজ ভাজি আছো ভাতো বনোৱা হৈছে ভাত বনোৱাটো নেদেখুৱালো আৰু এইফালে পোলাওৰ কাৰণে চাউল দি দিলো কুকাৰত হাজবেণ্ডে পিছে মাটন টেষ্ট কৰি আছে ৰ'ব কেনেকুৱা পাইছে খাই সুধো গাইজ এতিয়া আমি দুয়োজনীয়ে ফটো মাৰিবলৈ আহিছোঁ আৰু ভিউটো দেখাই আছোঁ চাব দেই মানে ব্ৰহ্মপুত্ৰৰ পাৰত একেবাৰে ধুনীয়া ধুনীয়া মানে ফটো মাৰিব আহি আছোঁ আৰু এইফালে চাওক ভিউটো ইয়াতে আমি ফটো তুলিম ব্ৰহ্মপুত্ৰৰ পাৰত ফটো ভিডিঅ' তুলি আহি সকলোৱে একেলগে এপাক নাচিলোঁ পিকনিকত আহি যদি এপাক নেনাচো কেনেকৈ হ'ব সকলোৰে লগতে এপাক নাচি আহি এতিয়া আকৌ পোৱালিৰ লগত অকণমান খেলি লৈছোঁ আজি যে দিনটো বিৰাটেই বেছি ভাল লাগিলে আৰু নতুন বছৰটো যেন সকলোৰে ভালে কুশলে যায় আৰু এয়া সকলোৰে কাৰণে দেখিছেনে পোলাও ওলোৱাই দিলোঁ আৰু লগতে তৰকাৰীও দি দিছোঁ কি বনালোঁ আপোনালোক সকলোৱে দেখিলেই নৱবৰ্ষৰ উপলক্ষে আমি সকলোৱে মিলি এসাঁজ খালোঁ আৰু লগতে আপোনালোক সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা থাকিল এয়া আকৌ আমি ভাত খাবলৈ বহিলোঁ দিচাংমুখখন পিছে আমাৰ কাৰো কাৰণে নতুন জেগা নহয় কিন্তু ইয়াত সদায় আহি গৈ থাকোঁ যদিও ইয়াত